ফালৰ পৰা হেপী দিৱালী ক হেপী দিৱালী বোলো তো ব্লগটো কেতিয়া পাই সেইটো নাজানো দেই অহা বছৰ দিৱালীটো পাব পাৰে তথাপিতো ব্লগটো বনাই থৈ দিও নতুন ঘৰৰ প্ৰথম দিৱালী আমাৰ সেই বুলি ভাবি মানে ভাবিছো আৰু ব্লগ বনাও এনেকুৱা হৈ থাকে আজিকালি এনেকুৱা হৈছে না টাইম মেনেজমেন্ট আমাৰ নোহোৱা হৈছে এতিয়া আমি গৈ আছো শ্বপিং মানে फ्लावर्स रे हर जगह इमान गाल गेंदे फूल न देखी सब किनु लगी जाए इमान फ्लावर्स ओलाइसे अनारस देखो तो एक्चुअली हाउमाई माने मोर आरो कानार दिवालीर शॉपिंगर कारणे पैसा दिसिले हेदिनाखन आमी नानिलु कारणे एटिया आमाक आरो उलाई पठाइसे जे माने लइया किबा ताजी दिवाली न ভাল नालागे पुराना कापोर पिन्दिले पुराना कापोर के मोर कापोरर एटिया लिके टेगे गुसना आदात के बेसी कापोर हे कारणे माने तेखेटर शांतिर कारणे एटिया आमी बाजिसे एटा दुपरियार भात खाबर टाइम হৈছে আৰু এতিয়া আমি আহিছো মল আমি দুজনৰ কাপোৰ কিনিবলৈ স্পেশালি মানে আৰু ড্ৰাইভাৰক লৈ আছো এতিয়ালৈকে গাড়ী চলাব শিকা নাই ন যেতিয়া শিকিম ন তেতিয়া কানা আৰু মই অকলে যাই থাকিম ন কানা उसके लिए खाना को थोड़ा बड़ा होना पड़ेगा नहीं तो वो बैग खरीदना पड़ेगा सीट में जो बिठा के रखते चिपका के तो बोलो আমাৰ লগত দিৱালীৰ শপিং আৰু ইয়া আহি পালো মল সেকেন্ড ফ্লোৰত আছে আমাৰ মেক্সত গৈ আছো আমি কানা আমাৰ ফুৰিব আহিব বলে হাসাকে বহুত ভাল পায় হি বহুত এক্সাইটেড আমাৰ লেটস গো বেবি তো আজিকালি এনেকুৱা হৈছে আগতে মিহিৰে মোক ফিনিক্স মিলেনিয়াম নিবলৈ বহুত এলা পোৱা আছিলে কি এটা মলতে জেৰি আজিকালি আৰু फिनिक्स मार्केट सिटी है मोलटे घूम भी के बाद सेम ही होती है वो एटलिस्ट नया था ये पुराना है कापोर लगे नहीं कि कारोबार नवाबीर फ्लैट 50% ऑफ है मीर चाहिए दोनों हैं दे दो करना ये लाल वाला दे दो बेबी तो यार इफाले ऐसे मैक्स आमी कोई ऐसे मैक्स पसंद भी तो आना चाहिए मेरे को पहले और क्या पसंद है ठीक है गोल्डन वाला ज्यादा ब्यूटीफुल है दोनों ट्राई करके देखती हूँ बेबी वो चूज कर रहे हो बोला वो अच्छा नहीं लग रहा है ग्रीन फिर आप बोलोगे वो वाला है करके नहीं तो उसमें अच्छा था तो এই তিনিযোৰ সেম অলপমান দেখিবলৈ এই তিনিটা মই সিলেক্ট কৰিলো ট্ৰায়াল ৰুমত যাব বাকি আছে আৰু আমি কানাৰ কাৰণে উস দিন নেই মিলা সেইদিনা যিমান ভিৰ আছিল ন আমাৰ যি পছন্দ লাগে সেইবিলাক নাপায় এতিয়া কানাৰ কাৰণে বিচাৰি আছো এনেকুৱা চাৰ্ট এটা ললো কালাৰটো বেলেগ কিন্তু সেট দেখো কৈ মিহিৰ तो এতিয়া কানাৰ কাৰণে বিচাৰি আছো কি লো एथनिक निसना नहीं है क्या इधर उसके लिए कान्हा के लिए ना पनी के वो ही फले या बड़े का है वो तो এইফালে এটা কুৰ্তা পিন্ধি চালো দেখাত ধুনিয়া কিন্তু অলপমান মানে চেষ্টেদি টাইট হোৱা নিছি এইযোৰ মোৰ বেছি পছন্দ আছিল তাই এইযোৰ কেনকে লং অলপমান টাইট হৈছে দেখছ না খনি বস্তু টাইট তো টাইট পিন্ধিলেও ভাল লাগে আৰু এইযোৰ দেখাত ধুনিয়া বাট এটা প্ৰবলেম হৈছে ফিটিংও ধুনিয়া হৈছে কিন্তু কাপোৰটো ভিতৰৰ পৰা না অলপ বিন্ধি আছে তো আমি ওলালো মেক্সৰ পৰা আহি পিনে এবাৰ H&M পাইছো মেক্সত মানে পছন্দই নহল কানাৰ কাৰণে একো নাপালো আৰু মোৰ যিযোৰ পছন্দ লাগিছিল সেইযোৰ সাইজটো নিমিলিল তো এতিয়া আহিছো H&M कान्हार कारणे बिचारी आसो ये जो वेलवेट कपूर है पैंटों से मेरे को ये शर्ट बहुत अच्छा लग रहा है ये क्या हाँ बेस वाला कोई भी उसके साथ जाएगा है ना यही सिंगल ले लो पैंट लेने की जरूरत नहीं पैंट बहुत सारे ले लिए এইটো কিমান ধুনিয়া ইয়াতে মানে লাইটত কালাৰটো বেলেগ দেখিছে বাট ৰিয়েলত বেছি ধুনিয়া হয় কালাৰটো কেনে জোতা কেনে ওজন কেনে ওজন এইটো अब ना केने अब ना साइज से ना साइज देख ले 12 ना सही है ये बेबी এটাও মই তিনটা সেট লৈ আছিলো কিন্তু বাকি কেটা ভাল লাগা নাই এই দুটা মানে অলপমান ডাঙৰ হৈছে এটো এটা বহুত ধুনিয়া লাগছে পিন্ধিও কমফৰ্টেবল দেখাটো ধুনিয়া তো এইটোৱে লম ফাইনেল হৈ গল তো আমাৰ কানৰ কি বস্তু ভাল লাগিল চাওকচোন ইয়াতে মানে কেইখন মান এনেকুৱা বিচনি আছে H&Mত দেখিবলৈ বহুতেই ধুনিয়া হয় বাট বহুত দাম হয় আমাৰ নিচিনা মানুহৰ কাৰণে নহয় তো এইখন ভাল পাইছে এইফালে মিহিৰে বিল পে কৰি আছে কানাৰ আৰু মোৰ শ্বপিং হৈ গ'ল দিৱালীৰ আৰু কানা এতিয়া বিচনীৰে বিচি আছে কানা বিচি দে বেবি বিচি দে পৰিল অ' মাই গড পৰিল
এইটো ধৰা ব্লু কালাৰ ধৰা ব্লু কালাৰ আৰু তাৰ পৰা আমি ওলাই আহিলোঁ মলৰ পৰা। তো চেণ্ডেলিয়াৰ এটা ল'ব আছিলে, বহুত দিনৰ পৰা কৈ আছিলোঁ চেণ্ডেলিয়াৰ ল'ব বাকী আছে বুলি। তো এখন দোকান বহুত ভাল লাগিলে, মানে আমাৰ পচন্দ মতে পাইছোঁ। তো এতিয়া তেখেতে মানে ওপৰৰ পৰা নমাই আনি আছে, ভাবিলোঁ আপোনালোকক দেখাই দিওঁ কেনেকুৱা এইটো এটা চাওকচোন ইমান ধুনীয়া। কিন্তু আমাৰ ঘৰ ইমান ডাঙৰ নহয় ন, ইমান ডাঙৰ লৈ লাভ নাই। তো বহুত ডিজাইনৰ আছে। নতুন ঘৰ বুলি বহুত কিবা কিবি কৰিব মন আছিলে, কিন্তু সৰু বাচ্ছা যেতিয়া থাকে ন, চব বস্তু কৰিব বহুতে টান হয়। কাৰণ কানহা এনেকুৱাকৈ মানে কান্দি আছে ন, তেতিয়াৰ পৰা তাক ৰাখিব পৰা নাই। আৰু বস্তুবিলাক কৰিবলৈ বহুতে টান হৈছে, মিলাব পৰা নাই কেনেকৈ কি কৰিবলৈ। তো এনেকৈ মানে মন্দিৰৰ পৰা অকণমান কৰি ষ্টাৰ্ট কৰি দিছোঁ। কি হৈছিলোঁ হোৱাৰ পিছত মই ভাবিলোঁ থাকিব, এই 2 দিন সি ধুনীয়াকৈ আছে। তো আজি নাই থকা, সি আজি কান্দি আছে। তথাপিতো মই যিখিনি পাৰোঁ এনেকৈ সৰু সুৰাকৈ ষ্টাৰ্ট কৰি দিছিলোঁ। এইফালে চাকি এনেকৈ অকণমান জ্বলাই দিছোঁ, মানে এইবিলাক চেয়াৰ টেয়াৰ গুচাব টাইমে নিমিলিলে কওক। আৰু মিহিৰে এতিয়াহে মানে এইফালে ৰংগলী বনাব প্ৰিপেৰেশ্যন কৰিছে। টাইম একদম কেনেকৈ যোৱা হৈছে গমেই নোপোৱা হৈছোঁ আজিকালি। আৰু এইফালে সেইদিনা সি আনিছিলে এইবিলাক, মই ক'লোঁ মই ইয়াতে লগাই দিওঁ, পিছত যদি ক'ৰবাত চেঞ্জ কৰিব লগা থাকে কৰিলে হ'ল। আৰু আগফালেও চাকি দিছোঁ। মই চাকি জ্বলাই বহুত ভাল পাওঁ, আমাৰ গাঁৱত যেনেকৈ চাকি জ্বলাই ন, চাকি দিলেহে ভাল লাগে। তো সেইকাৰণে চাকি দিছোঁ। বহুতে বেয়া পায় চাকি দিলে, কিন্তু মোৰ চাকিটো ফেভৰেট, সেইকাৰণে নিকলাইকে উঠছে। আৰু সি ৰংগলী বনাবও টাইম নাই পোৱা আজি, এতিয়াহে অকণমান মানে বহিছে ৰংগলী কিবা অকণমান বনাব বুলি। है ना, वो वाले ज़्यादा अच्छा पता है मीर, पहले जो आप करते थे वही ज़्यादा अच्छा था। ये अटक जा रहा है बीच में, वही एक बार में नहीं निकलना। তো সেইদিনা মানে মিহিৰে গোলাপ ফুল আনিছিলে, তো ভাবিলোঁ মই ইয়াতে এটা দি দিওঁ ভগৱানৰ ওচৰত। বাকীখিনি মিহিৰে যেনেকৈ য'ত যি মিলাব। আৰু কান্দাৰ টোপনি লাগিছে। বেবী আহা, সামৰি দিম আহা, আহা 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 আহা। मैं ऑलरेडी वीडियो चला के बैठा हूँ। मैं आपको पूछ रही थी परमिशन लेने की। देखो किसी से कचरा उठा लियो। ये देखो कलर ब्यूटीफुल है और ये लग रहे हैं। और मैं वो दिए बुझ गए तो इधर ट्रांसफर कर दिया। इसमें कैंडल डालूं कि नहीं, इसमें कैंडल डालूं कि नहीं, रख दो तो। रख दो ना, दूसरे वाले कैंडल लाके यहाँ पे लगा देती हूँ सब में। वो पैकेट निकलने जा रहा था, मैं खत्म हो गया एक पैकेट। हाँ एक पैकेट खत्म, निकाल के लाते हैं। लगाओ, ये उठा लो अभी। তো গাইজ ফাইনেলি কান্দিল লাগি গ'ল। যোৱাকালি আনিছিলে, কিন্তু যোৱাকালি লগোৱা নহ'ল। একচুৱেলি যোৱাকালি যিটো ভিতৰত লাইট লগাই ন, লাইটটো নাছিলে। আগৰ লাইটটো ক'ত বা লৈ আহিছোঁ, এতিয়ালৈকে বিচাৰি নাই পোৱা। সেইকাৰণে আজি অৰ্ডাৰ দি আজিহে মানে আৰু লগোৱা গ'ল। কান্দিলটো লগালে কিবা এটা ভাল লাগে দিৱালী বুলি। ইয়াতে মানে চবেই লগাই নাই, এই ঘৰে পিংক কালাৰ লগাইছে আৰু আমাৰ য়েল্ল' কালাৰৰ হয়। আৰু সন্মুখত এনেকুৱা দিৱালীৰ পৰিৱেশ। আমাৰ নিচিনা আৰু এঘৰ মানুহে চাকি লগাইছে দেই, এইয়া ইহঁতেও চাকি লগাইছে। ইয়াতে বেছিভাগ ডুপ্লিকেট চাকিয়ে লগায়, অৰিজিনেল চাকি নলগাই। তো তেলবিলাক শেষ হৈ যাব ধৰিছে। আৰু কান্হা সিহঁতৰ ঘৰত আছে, তাক গৈ লৈ আহোঁ মই। मम्मी पहले बोर हो गई से दिवाली पे भी बोर होना पड़ रहा है अभी, ऐसा हो गया हालत। और ये काटी खेलिए से हाँ बोलेंगे ना दिवाली में सब दिखा दिया, बोले बच्चा ही नहीं दिखा। তো গাইজ ফাইনেলি মানে আমাৰ চেণ্ডেলিয়াৰ লগোৱা মানুহ এতিয়াহে আহি পালে। ৰাতিপুৱাৰ পৰা দিৱালী খতম হ'বলৈ হ'ল, এতিয়াহে চেণ্ডেলিয়াৰ লগাব আমাৰ। মই মানে দিৱালীত মিহিৰক কৈ আছিলোঁ চেণ্ডেলিয়াৰটো দিৱালীত লাগিলে ভাল লাগিব বুলি। তো ফাইনেলি মানে দিৱালী শেষ নহওঁতে আহি পাইছে দিয়ক। বিচাৰি বিচাৰি পোৱাই নাছিলোঁ ন আমাক যেনেকুৱা লাগে, ফাইনেলি মানে এতিয়াহে। और इफाले कान्हा पूरा सही से ध्यान दी बिने। मम्मी और कान्हा के कपड़े का कलर सेम हो गया, देखो मैचिंग मैचिंग मैचिंग। ना दो ना आज ना दो तड़ो ना दो। तो फाइनली फिटिंग हो गल, चलाब बाकी से। क्या हुआ है, लूज क्यों है ऐसा, निकल क्यों रहा है?
खराब दिखेगा अच्छा वो वायर देखने की से। वजह से वो नीचे गिर रहे हैं अच्छे से करने को देना। আমি পুরা রেডি হইছো মম্মি আৰু কাन्हा পুরা ম্যাচিং কালার দুইটাই পুরা ম্যাচিং কালার পিন্ধিছে আৰু মানে কাन्हाই আমাক ভালকে সেলিব্রেট কৰিব দিয়া নাই খালি কান্দি আছে পে 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 কৰি জানো যেতিয়া পুৰা 1 বছৰ হৈছে ন তেতিয়াৰ পৰা সি অলপ কান্দাটো বেছি হৈছে আদাৰ হৈছে তাৰ আদাৰ ন দুনু হ্যাপি দিৱালী কৈ দিয়া হ্যাপি দিৱালী ও হ্যাপি দিৱালী হিৰো একদম হিৰো হৈছে মানে দেখিছেনে কোলাটো নবহে এই মোবাইল স্ট্যান্ডটো যে দেখিছে তেতিয়াৰ পৰা তাতেই লাগি আছে তাৰ মাথাটো वही चाहिए उसको तो ही माने हेल्पटे खेलिब तार खेला बस्तु एको नेखेले और मम्मी और मैं केटामान फोटो उठिलो सेल्फी उठिलो मम्मी मोर उठाले मैं मम्मी उठानो मिहिर बिजी আছে স্যান্ডলিয়াৰৰ কাম চলি আছে এইফালে তো মিহিৰৰ এটা ফটো নাই বস নতুন কাপোৰ পিন্ধি ফুৰি আছে হি মানুহ বলে উঠি লগত বাকি আছে উঠিবলে আৰু ফটো हैप्पी दिवाली बोल दो मम्मी सब हैप्पी दिवाली सबको तो सबको हमारे तरफ से हैप्पी दिवाली ने घर का पहला दिवाली हमारा हे बेबी ने घर का पहला दिवाली बोलो हैप्पी दिवाली गाइस फाइनली शैंडलियर লাগি গ'ল আমাৰ দেখাইছো ওচৰৰ পৰা মোৰ মানে বহুত এটা ইচ্ছা আছিল শैंडलियৰৰ সপোন এটা আছিল মানে সৰুৰে পৰা তো এয়া লাগি গ'ল ইমান ধুনীয়া লাগিছে না ইয়া চাওক এইফালে এনেকৈ সার্কেল ঘূৰি আছে যে সেইকাৰণে ক্ৰিষ্টেলৰ এইবিলাক বহুতেই ভাল লাগিল ফাইনেলি মনটো খুচি লাগিল ঘৰ কমপ্লিট হোৱাৰ নিচিনা লাগিলে বছ ইয়াতে মানে অকল এতিয়া আমাৰ নেম প্লেটটো বাকী আছে অলমষ্ট চব হৈ গৈছে হোম টুৰ কেতিয়া দিব পাৰিম নাজানো আৰু দেই এনেকৈ হোম টুৰ বুলি ভাবি থাকিব আৰু কান্দা ডাঙৰ নোহোৱালৈকে এয়া মিহিৰে মানে আমাৰ মালাকেইটাও নিজে বনাইছে এতিয়াহে মানে এণ্ট্ৰি কৰি ঘৰটোত ভাল লাগিছে এনেইতো আগতে এইখিনি বস্তু দেখাই নোপোৱা আছিলে এইখিনি দেখাই পোৱা নাছিল আগতে আৰু এইফালে চব কি খেলি আছে আমাৰ দেৱালী নকব আৰু সেইফালে মই কেণ্ডেলৰ চাকি জ্বলাইছিলোঁ সি গৈ পিনে ধৰি দিলে নহয় ভাগ্য ভাল কেণ্ডেলৰ আছিলে ৱেক্সখিনি লাগিলে চাকি হ'লেতো জ্বলি গ'ল হয় আজিকালি কান্হা বদমাছ যি দেখিছেনে তাতে ধৰি যি খোজকাঢ়ি থাকিব মানে তাৰ কাৰণে ইমান ডাঙৰ টিভিটো আনিলোঁ টিভিটো নাচায় আৰু আমাকো চাব নিদিয়ে এনেকুৱা নহয় যে এই বদমাছ আমাক চাব দিব সি নিজে নাচা আমাকো চাব নিদিয়ে ইমান ডাঙৰ টিভি কিনি মই টিভি চাব পোৱা নাই ভাবকচোন क्या बात कर रहे हो कुछ ना कुछ पर्सनल नाम तो होंगे ही चलो फोटो ले लो आप ही रह गए हो मैं रह गया ना तो नाक पे क्या है बेटा गूंगा है क्या क्या बोलते रहे? सर्दी लगी है ना सर्दी लगी है बेटा आपको ले लो हीरो को मीर बोलता रहता है ना चिल्लाता रहता है सबके सामने पहले तो मेरे को आधा टाइम चला गया उसका मतलब क्या है गूंगा मतलब तो गूंगे लोग होते हैं आगे पिज्जा भी चलो ये आज हमारा दिवाली पार्टी है पिज्जा डोमिनोज का तो मम्मी को भी पिज्जा खाना पसंद है तो हमने सोचा आज पिज्जा पार्टी करते हैं खाना पिज्जा खावा ना डाइनिंग में जगह बना देती हूँ मैं पटापट से और कोल्ड ड्रिंक्स पूरा रेडी है हमार खावाया लगे एटिया आज हमार भेज पिज्जा दे एकदम भेज पिज्जा खा मम्मी रख दो मम्मी आप तेरा नहीं मंगवाया ये बाउल ले लें ये बहुत बड़ा है मम्मी हो जाएगा कितना वो करे कल ट्यूसडे है फिर हमारा कितना 1600 का है ये मम्मी का एक्सप्रेशन 1600 एक पिज्जा 1600 का है और कितना मंगाना है चलेगा और ये मेन चीज भेज होने से टेंशन नहीं है कल हमारा ट्यूसडे है ना हम नॉनवेज नहीं खाते ट्यूसडे पे तो चलता है ये बिग पिज्जा ये क्या खाओगे कांजी आप कौन सा खाओगे बोलो कौन सा खाओगे ये खाओगे ये गरम है क्या बिट्टू टेस्टी माय चीज लवर ओ चीज लवर I love cheese यार राती दुसरी म्हणजे फटाका फुटी আছে সব জায়গা तुझं जाते दुनिया की फटाका सही আছে और मैं आते आते फटाका खत्म उससे खुद रहा है ना क्या देखिए एक बार देखिले एकदम एक्साइटमेंट बारी যায় दिवाली वाली फीलिंग आई যায় फटाके ধুনো না কাটে কি ভয়ে খালে তাৰ কাৰণে অকমত জমা থৈ দিছে আৰু তেতিয়া মানে একদম ফটাকা ফুটাব আহিছো দে আমি
এইফালে পটাকা ফুটাব আহিছোঁ ছ'চাইটিৰ ভিতৰত মানে ফুটাব মানা কৰিছে লেতেৰা হয় ন কাচৰা হয় বহুত সেইকাৰণে আৰু এইফালে সুৰজে পুৰা প্ৰিপেৰেশ্যন কৰি আছে এইফালে সুৰজে প্ৰিপেৰেশ্যন কৰি আছে আমি মানে মেটচ বক্স নোহোৱাকৈ পটাকা ফুটাব আহিছোঁ দেই मैच बॉक्स नहीं ओ ये साउंड एकदम से क्या होते हैं तो गाइस बहुत माने बटा দি আছে না সেই কাৰণে সুৰজে মানে চাকিখন ইয়াতে জ্বলাই লৈছে দে বুজি নাযাবলে এইটো জুগাৰ মানে আৰু এইফালে পুটাকে ফুকাই আছে ওপৰৰ পৰা কি ফুকাই আছে আৰু এইফালে এতিয়া হিয়তে পটাকা ফুটাব আৰু আমাৰটো ক'ত এইফালে আমাৰটো এইফালে কান্দি আছে কি ভয়তে একদম থাকিব পৰা নাই কি মানে শব্দত ভয় কৰি আছে কি শব্দ বুলি সি তাতে এইটো দেউতাকৰ লগত এয়া ছ'চাইটিৰ বাহিৰত আমি আহি পিনে পটাকা ফুটাব আহিছোঁ को ये फुटाना आता है क्या सिर्फ फुलझड़ी आती है क्या सूरज को निवान बड़ा वाला फोड़ना सूरज फुलझड़ी बड़ा करेंगे এইফালে বাপেক ফুটে কেনেকে ফুলঝাৰি ফুলাইছে ये हवा से दे ना इसलिए তো এইবিলাক চাই থাকিলে ঘৰলৈ মনত পৰে আকৌ গাঁৱৰ মানুহ ন যিমান যি হ'লেও এইবিলাক বস্তু আৰু বেছি এক্সাইটেড একদম ঘৰৰ মানুহলৈকে মনত পৰে তেতিয়াৰ পৰা মই সেয়ে বকি আছোঁ ঘৰত থাকিলে এই কৰিলোঁ সেই কৰিলোঁ কানা ডাঙৰ হ'লে কৰিব লাগিব আমিও लगी नहीं कुछ ये बेबी ये किधर गया ये तो यूटोपिया में चला गया कौन सी साइड है इसकी लो पुराना वाला दो तो मेरा वीडियो ही लंबा हो गया सूरज का हुआ ही नहीं आया रुको फाइनली आया तो गाइस मैं जलाम इपाट बेबी बेबी ये 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 নাকান্দে তো চাও এইফালে চাও এইফালে ये वो बीबी देखो तो वो बीबी देखो तो ये दिख रहा है इधर ही मगर है ना बाकी सब खाली खाली कैसा लग रहा है ना अरे बहुत सारे ऑलमोस्ट सब खाली है आसपास तो गाइस এইটো আমার ঘর জুম करके दिखाया है ना এইটো যে উপৰত যে এটা कलरफुल लाइट জ্বলি আছে তারে তলৰটো আমার ঘর हमारा कांदिल दिख रहा है कांदिल जो है वो हमारा घर सब जब भर जाएंगे मजा आएगा